অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 19 আৰ্থ সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ ভূমিকা শীৰ্ষক পাঠটোৰ পৰা 5টা এছাইনমেণ্ট দিয়া হৈছে আৰু এই 5টা এছাইনমেণ্ট তোমালোকৰ লগত আলোচনা কৰিম। প্ৰথমটো এছাইনমেণ্ট হৈছে ৰাষ্ট্ৰীয় আয় মানে কি? উৎপাদন বৃদ্ধিৰ ফলত কি বৃদ্ধি পায়? এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে তোমালোকে পাঠটোৰ প্ৰথম দফাটো ভালকৈ পঢ়িবা। ইয়াত দিয়া আছে যে এখন দেশৰ বিভিন্ন অৰ্থনৈতিক খণ্ডসমূহত উৎপাদিত সেৱা আৰু সামগ্ৰীৰ পৰা দেশখনে এবছৰত যিমানখিনি আয় লাভ কৰে তাক সেইখন দেশৰ ৰাষ্ট্ৰীয় আয় বোলে। উৎপাদন বৃদ্ধি মানে আয় বৃদ্ধি হোৱা। বৰ্ধিত আয় অৰ্থনৈতিক উন্নয়নৰ মাপকাঠি। বৰ্ধিত আয়ে অৰ্থনৈতিক উন্নয়ন আৰু সামাজিক উন্নয়ন সাধন কৰে। সামাজিক উন্নয়ন বুলি কওঁতে ৰাস্তা ঘাট, দলং, গৃহ, যাতায়াত, যোগাযোগ, জলসিঞ্চন, খোৱা পানী, চিকিৎসালয়, বিদ্যালয়, অনাময়, বিজুলী যোগান, টেলিফোন আদিৰ উন্নতি সাধন বুজায়। এইখিনি কথা তোমালোকে লিখিলেই হ'ব। দ্বিতীয়টো প্ৰশ্ন হৈছে বেংকক কি অনুষ্ঠান বুলি কোৱা হয়? পাঠটিত থকা 6টা প্ৰধান বেংকৰ নাম লিখা। বেংকক সাধাৰণতে দেশৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰী আৰু ব্যক্তিগতভাৱে গঠন কৰা বিভিন্ন বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠান বুলি কোৱা হয়। বেংকৰ জৰিয়তে টকা পইচাৰ লেনদেন কৰা হয়। পাঠটোত তোমালোকৰ প্ৰধান 6টা বেংক আছে: কেন্দ্ৰীয় বেংক, বাণিজ্যিক বেংক, ঔদ্যোগিক আৰু বিনিয়োগ বেংক, সমবায় বেংক, ভূমি বন্ধকী বেংক, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক। এই 6টা বেংকৰ নাম লিখিলেই হ'ব। প্ৰশ্ন 3, উত্তৰ-পূব পৰিষদ কেতিয়া গঠন হয় আৰু ইয়াৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্যসমূহ লিখা। এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে তোমালোকৰ পাঠটোত দিয়া আছে উত্তৰ-পূব পৰিষদ। ইয়াতে 1971 চনত উত্তৰ-পূব পৰিষদ গঠন কৰা হয়। মুখ্য কাৰ্যালয় শ্বিলং আৰু ইয়াৰ প্ৰধান কাৰ্যকেইটা দিয়া আছে 1, 2, 3, 4, 5। এই 5টা লিখিলেই তোমালোকৰ প্ৰশ্নটো উত্তৰ কৰা হ'ব।